আজিৰ পুৱা ভকতে মৰ্মন্তক দুই ঘটনা সংঘটিত হয় ডিফু নগৰ মাছমজিয়া স্থিত লেটিৰ ড্ৰাইগৰ নামৰ হোটেল কাষত দুই কৰ্মচাৰী মিৰিক মমিন ৩৫ আৰু অৰুণ মমিন ৪৫ মেৰামতি কাম কৰি থকা অৱস্থা এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। দুয়ো ডিফুৰে বাহিস্থা বুলি জানিব পৰা গৈছে। দুয়োকে হস্পিটেল লৈ যোৱা হয়, কিন্তু মিৰিক মমিন হস্পিটেল পোৱা আগতে মৃত্যু হয়। আনহাতে অৰুণ মমিন বৰ্তমান চিকিৎসাধীন হৈ আছে ডিফু চিকিৎসা মহাবিদ্যালয়। মৃত্যু মিৰিক মমিন ডিফু চিকিৎসা মহাবিদ্যালয় মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। ডিফুত মেইন বজাৰত শুনামতে কাৰেণ্টত লাগি দুজন মানুহ জখমী হৈছিলে। তাৰপিছত আমাৰ ইয়াত ৰাতিপুৱা ৯:১০ মানত আহিছে। এজনত ব্ৰড ডেড আমি হিচাপে কওঁ, ব্ৰড ডেড বুলি ডিক্লেয়াৰ কৰা হৈছে, কাৰণ কেলৈ তেখেত অলৰেডি অনা সময়ত মৃত হৈছিলে। আনজন মৃতকৰ নাম আছিল মিৰিক মমিন বুলি, ৩৫ বছৰীয়া, এড্ৰেছ ডিফুৱে দিয়া হৈছে। আনজন আছিল অৰুণ মমিন 45 ইয়াৰ্ছ, ডিফুৰে এড্ৰেছ হয়। তেখেত ইনজৰি হিচাপে আহিছে। তেখেতৰ জখম আছে সোঁ ভৰিত, বাওঁ ভৰিত আৰু সোঁ হাতত অলপ জ্বলাৰ মাৰ্ক আছে, আৰু আমি সেইটো ডিপ জ্বলা বুলি কওঁ, around 3 cm by 2 cm। বৰ্তমান তেখেত চাৰ্জাৰী বিভাগত এডমিট হৈ আছে আৰু স্বাস্থ্য ঠিকে আছে। আমাৰ ডক্টৰে মনিটৰ কৰি আছে গোটেই, আৰু পাৰিলে আমি ICUলৈ চিফ্ট কৰিম যদি দৰকাৰ হয় এনি মমেণ্টত। আৰু যিখিনি ঔষধ পাতি দিবলগীয়া হৈছে গোটেইখিনি আমি দি থৈছোঁ। এতিয়া পেচেণ্টটো নাও ষ্টেবল এতিয়া পৰ্যন্ত।